নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপুনি খাদ্যৰ লগত কেঁচা পিয়াজ খায় নেকি যদি খায় তেনে সাৱধান দুবিধ খাদ্য বস্তুৰ লগত কেঁচা পিয়াজ কেতিয়াও নাখাব বহু ডাঙৰ স্বাস্থ্য সম্বন্ধীয় বিপদত পৰিব লাগিব আপুনি বহু মানুহে ভাত বা ৰুটিৰ লগত কেঁচা পিয়াজ খায় বা বিভিন্ন কেঁচা বস্তুৰ লগত কেঁচা পিয়াজ দি সালাড বনাই খায় পিয়াজ স্বাস্থ্যৰ বাবে যিমান উপকাৰী কিন্তু কিছুমান খাদ্যৰ লগত পিয়াজ কেঁচাই খালে সিমান অপকাৰী হয় সেয়েহে যিসকলে কেঁচা পিয়াজ খায় সেইসকলে কিছুমান কথা জনাটো অতি প্ৰয়োজনীয়তা থাকে আৰু পিয়াজ নোখোৱাকৈ থকাসকলেও বহু ক্ষেত্ৰত স্বাস্থ্যজনিত সমস্যাত ভুগিবলগীয়া হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম পিয়াজক আধ্যাত্মিক দিশত কিয় আমিষ আহাৰত ধৰা হয় পিয়াজ আৰু নহৰুৰ জন্ম কেনেকৈ হৈছিল পিয়াজ আৰু নহৰু কিয় আধ্যাত্মিকতাৰে আয়োজন কৰা কোনো কাৰ্যত ব্যৱহাৰ কৰা নহয় বা খোৱা নহয় কেঁচা পিয়াজ খালে কি হয় কি খাদ্য বস্তুৰ লগত কেঁচা পিয়াজ ভুলতো খাব নালাগে নিয়মত কেঁচা পিয়াজ খাব পাৰিলে কি ক্ষেত্ৰত শৰীৰৰ উপকাৰ হৈ কি ৰোগ নিৰাময় হয় সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি দৰকাৰী ভিডিঅ' আপুনি কেঁচা পিয়াজ খাওক বা নাখাওক আজিৰ ভিডিঅ'টো শেষলৈকে চালে বহু কথা জনাৰ লগতে বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উপৰিও বহু বিপদৰ পৰা বাচিব পাৰিব প্ৰত্যেক ব্যক্তিৰে খাদ্য শৃংখলৰ লগত পিয়াজ জড়িত হৈ থাকে কিন্তু এই পিয়াজক আকৌ আধ্যাত্মিক ক্ষেত্ৰত আমিষ আহাৰত ধৰা হয় সেয়েহে আধ্যাত্মিক ক্ষেত্ৰসমূহত বা ৰাজহুৱাভাৱে ভোজ ভাত খালে সেই কাৰ্যত পিয়াজক ব্যৱহাৰ নিষেধ থাকে পিয়াজ আৰু নহৰুক আধ্যাত্মিকতাৰ ক্ষেত্ৰত আমিষ আহাৰত ধৰাৰো আছে এক ডাঙৰ ৰহস্য এই ক্ষেত্ৰত যি কাহিনী জড়িত হৈ আছে সেই কথা জানিলে আচৰিত হ'ব শাস্ত্ৰ অনুসৰি সমুদ্ৰ মন্থনৰ ফলত যি অমৃতৰ উৎপত্তি হৈছিল সেই অমৃত ভাগ কৰাক লৈ দৈত্য আৰু দেৱতাৰ মাজত অমৃতক লৈ টনা আজোৰা হৈছিল অমৃত কলহ টনা আজোৰা কৰি থকাৰ সময়তে দেৱতা আৰু দানৱৰ মাজত যুদ্ধৰ সূত্ৰপাত হোৱাত ভগৱান শ্ৰীহৰি বিষ্ণুৱে এগৰাকী সুন্দৰী ৰূপ ধৰি তেওঁলোকৰ মাজত উপস্থিত হয় আৰু নিজৰ নাৰীৰ ৰূপেৰে দৈত্য আৰু দানৱক মন প্ৰাণ হৰি নিছিল আৰু সেই শ্ৰীহৰিৰ নাৰীৰ ৰূপেৰেই সেই অমৃতৰ কলহ দানৱৰ হাতৰ পৰা লৈ দুই দলৰ মাজত সমানে ভগাই দিয়াৰ দায়িত্ব লৈ প্ৰথমে দেৱগণক অমৃত প্ৰাণ কৰাইছিল সৰভানু নামৰ এজন চতুৰ দানৱে দেৱতাৰ চতুৰালীৰ কথা জানিব পাৰি নিজৰ মায়াৰ বলেৰে দেৱতাৰ ৰূপ ধাৰণ কৰি দেৱতাৰ মাজত বহি অমৃতৰ ভাগ গ্ৰহণ কৰিছিল যেতিয়াই সৰভানু দানৱে বুদ্ধি কৰি অমৃতৰ ভাগ ল'লে তেতিয়া তেওঁৰ কাষতে থকা চন্দ্ৰ আৰু সূৰ্যই এই কথা শ্ৰীহৰি বিষ্ণুক জনালে শ্ৰীহৰি বিষ্ণুৱে সেই মুহূৰ্ততে নিজৰ সুদৰ্শন চক্ৰৰে দানৱ সৰভানুৰ মুণ্ড শিৰচ্ছেদ কৰে কিন্তু সৰভানুৰ শিৰ ছেদন হোৱালৈকে সেই অমৃত গৈ তাৰ পেট পাইছিলগৈ সেয়েহে দানৱৰ দেহটো দ্বিখণ্ডিত হৈছিল যদিও সেই দুই খণ্ডৰ শৰীৰ জীৱিত হৈ থাকিল আৰু সেই দ্বিখণ্ডিত শৰীৰৰ পৰা দুটোপাল তেজ গৈ মাটিত পৰিছিল দানৱৰ মূৰৰ অংশৰ পৰা যি টোপাল তেজ মাটিত পৰিছিল তাৰ পৰা নহৰুৰ সৃষ্টি হৈছিল আৰু শৰীৰৰ তলৰ অংশৰ পৰা যি টোপাল তেজ মাটিত পৰিছিল তাৰ পৰাই পিয়াজৰ উৎপত্তি হৈছিল সেয়েহে পিয়াজ আৰু নহৰুক আধ্যাত্মিকতাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নহয় আৰু পিয়াজ আৰু নহৰুক আমিষ আহাৰত ধৰা হয় প্ৰিয় বন্ধু বান্ধৱীসকল এতিয়া জানো আহক পিয়াজ খালে কি হয় কি খাদ্যৰ লগত কেঁচা পিয়াজ বা নহৰু ভুলতো খাব নালাগে সঠিকভাৱে পিয়াজ খাব পাৰিলে শৰীৰৰ কি ক্ষেত্ৰত উপকাৰ হৈ কি ৰোগ নিৰাময় হোৱাত সহায় হয় কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীহৰি বিষ্ণু বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি পিয়াজ আৰু নহৰুত যিমান ৰোগ প্ৰতিৰোধক ক্ষমতা আছে লগতে বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষমতা আছে অন্য খাদ্য বস্তুত সিমানখিনি ভিটামিন বা উপকাৰিতা নাই পিয়াজৰ ভিতৰত থকা পোষক তত্ত্বৰ উপকাৰিতাৰ বিষয়ে জানিলে আপোনাৰো চকু কপালত উঠিব আমি দৈনন্দিন জীৱনত খাদ্যৰ লগত ব্যৱহাৰ কৰি থকা পিয়াজত যে ইমান ৰোগ প্ৰতিৰোধক ক্ষমতা আছে সেই কথা জনাটো আপোনাৰ মোৰ অত্যন্ত প্ৰয়োজনীয়তা আছে সেয়েহে ভিডিঅ'টো শেষলৈকে চাই কথাখিনি জানিলে নিশ্চয় উপকৃত হ'ব পাৰিব দেখা যায় যে বহু মানুহৰ কম বয়সতে চুলি সৰি মূৰত চুলি নাইকিয়া হোৱাৰ উপক্ৰম হয় অকালতে চুলি সৰি তপা হোৱাৰ লোকে যদি নিজৰ মূৰত নিয়মিতভাৱে পিয়াজ পিচি চুলি সৰি যোৱা স্থানবোৰত লগাব পাৰে বা পিয়াজৰ তেল সেই স্থানবোৰত সানিব পাৰে তেনে পুনৰ চুলি গজি উঠে সেই স্থানত আৰু সেই সমস্যাৰ পৰা সেই ব্যক্তিয়ে ৰক্ষা পাব পাৰে
যিসকল লোকৰ হাৰ্টৰ সমস্যা থাকে সেইসকলে যদি নিয়মিতভাৱে কেঁচা পিঁয়াজ খাব পাৰে তেনে তেওঁলোকৰ সেই সমস্যাৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰে। যিসকলে দৈনন্দিন জীৱনত নিয়মিতভাৱে এটা জোখত পিঁয়াজ খাই থাকিব পাৰে সেইসকলৰ হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়। পিঁয়াজে মানুহৰ ৰক্ত পাতল কৰে। হৃদজনিত ৰোগৰ বাবে পিঁয়াজৰ উপকাৰিতা বহু আছে। পিঁয়াজ আৰু নহৰুৱে পাচনতন্ত্ৰৰ ক্ৰিয়াত সহায় কৰে। নিয়মিতভাৱে পিঁয়াজ আৰু নহৰু খাব পাৰিলে হজম শক্তি ভাল হয়। লিভাৰৰ যি সমস্যা হৈ বদহজম নোহোৱাকৈ থাকে, লিভাৰত যি ফেট জমা হয় সেই ফেটৰ পৰিমাণ কমি যায় পিঁয়াজ আৰু নহৰু খোৱাৰ ফলত। পিঁয়াজে মানুহৰ এনাৰ্জি বা শক্তি বৃদ্ধি কৰে। আয়ুৰ্বেদ অনুসৰি কেঁচা পিঁয়াজে মানুহৰ যৌন শক্তি বৃদ্ধি কৰে। যি লোকৰ যৌন ক্ষমতা কম, যৌন প্ৰক্ৰিয়াৰ সময়ত কম সময় টিকি থাকিব পাৰে তেওঁলোকে যদি কেঁচা পিঁয়াজ নিয়মিতভাৱে খায় তেনে তেওঁলোকৰ যৌন ক্ষমতা বৃদ্ধি হ'ব। কিন্তু যিসকলৰ যৌন ক্ষমতা অত্যাধিক তেওঁলোকে পৰাপক্ষত কেঁচা পিঁয়াজ কমকৈ খাব পাৰিলে ভাল। তেতিয়া তেওঁলোকৰ যৌন ক্ষুধা নিয়ন্ত্ৰণত থাকে। যদি কাণৰ বিষ হয় বা কাণৰ কাষত ফোঁহা হয় বা কাণৰ ভিতৰত সৰু সৰু ফোঁহা হৈ বিষ হয়, পিঁয়াজৰ ৰস উলিয়াই এটোপাল বা দুটোপাল দিব পৰা হয় তেনে সেই বিষৰ পৰা উপশম পোৱা যায়। বহু মানুহৰ ক্ষেত্ৰত দেখা যায় যে কেতিয়াবা নাকৰ পৰা তেজ ওলায়। বহুতৰ এনে সমস্যা আছে। বহুতে এই সমস্যাক এৱা ভগা বুলি কয়। এনে সমস্যা হ'লে বা নাকৰ পৰা হঠাৎ তেজ ওলালে যদি পিঁয়াজ পিচি তাৰ এটোপাল বা দুটোপাল ৰস নাকত দিব পৰা হয় তেনে সেই তেজ বন্ধ হৈ পৰে। পিঁয়াজৰ ভিতৰত এক বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট থাকে যিটো শৰীৰৰ বাবে বহু ক্ষেত্ৰতেই উপকাৰী। পিঁয়াজৰ ভিতৰত যি পোষক তত্ত্ব থাকে সেইসমূহে শৰীৰৰ কলেষ্টৰল নিয়ন্ত্ৰণত সহায় কৰে। নিয়মিতভাৱে পিঁয়াজ বা নহৰু খাব পাৰিলে কিছু দুৰাৰোগ্য ৰোগৰ পৰাও বাচি থাকিব পাৰে। যদি জোখত পিঁয়াজ আৰু নহৰু খাই থাকিব পৰা হয় বিভিন্ন কাৰণত শৰীৰত যি নিকোটিনৰ পৰিমাণ বৃদ্ধি হৈ কেঞ্চাৰজনিত ৰোগৰ আশংকা আহে সেই আশংকা কম হয়। আয়ুৰ্বেদৰ মতে নিয়মিতভাৱে পিঁয়াজ খোৱাৰ ফলত বহুমূত্ৰ ৰোগৰ দৰে জটিল ৰোগৰ পৰাও সুৰক্ষিত হৈ থাকিব পাৰে। নিয়মত প্ৰতিদিনে এফুটা বা দুফুটা নহৰু যদি খাব পৰা হয় তেনে ৰক্ত সঞ্চালন নিয়ন্ত্ৰণত থাকে, ফলত ব্লাড প্ৰেছাৰৰ সমস্যা নাইকিয়া হয়। নহৰুৱে যিকোনো লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰে। ইয়াৰ উপৰিও নিয়মিতভাৱে নিয়মত নহৰু খাব পাৰিলে পেট ফুলা বা বদহজম নোহোৱাৰ সমস্যাৰ পৰা বাচি থাকিব পাৰে। পাচনতন্ত্ৰ সদায় সবল আৰু শক্তিশালী হৈ থাকে। কেঁচা পিঁয়াজে হাড়ৰ ক্ষমতা বৃদ্ধি কৰে। হাড়ৰ বিষত বা শৰীৰত দুখ পোৱা স্থানত যদি সৰিয়হৰ তেলৰ লগত পিঁয়াজ সিজাই সেই তেল বিষোৱা স্থানত কেইদিনমান মালিচ কৰা হয় তেনে সেই বিষৰ পৰা উপশম পাব পাৰি। দাঁত বিষ হ'লে পিঁয়াজৰ লগত অকণমান নিমখ পিচি সেই বিষ হোৱা স্থানত লগাব পৰা হয় তেনে দাঁত বিষৰ পৰাও উপশম পাব পাৰি। পিঁয়াজে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। যি মানুহে নিয়মিতভাৱে পিঁয়াজ খায় সেই মানুহৰ দৃষ্টিশক্তি সদায় সবল হৈ থাকে। পিঁয়াজত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন এ চকুৰ কাৰণে অত্যন্ত দৰকাৰী। চুলিৰ যিকোনো সমস্যাত অৰ্থাৎ বেমাৰত, চুলি সৰা, চুলি ছিগা, চুলি ৰঙা পৰা, চুলিৰ আগ ফটা যি সমস্যা আছে সেই সমস্যাত যদি পিঁয়াজ পিচি এচামুচ ৰসৰ লগত এচামুচ নাৰিকল তেল মিহলাই চুলিত সপ্তাহত 2 দিনমান লগাব পৰা হয় তেনে চুলিৰ এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰে। পিঁয়াজত ভিটামিন এ, ভিটামিন B6, আইৰণ, ছডিয়াম, পটাছিয়াম, খনিজ পদাৰ্থসমূহ প্ৰচুৰ পৰিমাণে থাকে। এইসমূহে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতাত সহায় কৰে। কেঁচা পিঁয়াজত থকা বায়'টিনে মানুহৰ শৰীৰত যোগাত্মক প্ৰভাৱ পেলায়। ই শৰীৰত হৰমনৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে। সেয়েহে ডায়েবেটিছ ৰোগীয়ে যদি নিয়মিতভাৱে নিয়মত কেঁচা পিঁয়াজ খাব পাৰে তেওঁলোকৰ ক্ষেত্ৰত উপকাৰ আহে। পিঁয়াজত থকা ক্ৰমিয়াম নামৰ পদাৰ্থবিধে ৰক্ত সৰবৰাহত সহায় কৰে। এনিমিয়া ৰোগীসকলে যদি নিয়মিতভাৱে কেঁচা পিঁয়াজ খাব পাৰে তেওঁলোকৰ তেজত হিমোগ্ল'বিনৰ পৰিমাণ বৃদ্ধি হৈ উপকৃত হ'ব পাৰে। নিয়মিতভাৱে পিঁয়াজ খাব পাৰিলে পানী লগা জ্বৰ, চৰ্দি, শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ পৰা বাচি থাকিব পাৰি। জ্বৰ, পানী লগা ৰোগত যদি এচামুচ মৌৰ লগত এচামুচ পিঁয়াজৰ ৰস মিহলাই খাব পৰা হয় তেনে জ্বৰ, পানী লগা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। কিন্তু এই পিঁয়াজ অধিক পৰিমাণে খোৱাটো শৰীৰৰ বাবে অপকাৰী হয়। অধিক পিঁয়াজ খোৱাৰ ফলত শৰীৰত ছালৰ ৰোগৰ আশংকা আহে। ইয়াৰ উপৰিও অধিক পিঁয়াজ খোৱাৰ ফলত তেজৰ সঞ্চালন বৃদ্ধি হৈ উচ্চ ৰক্তচাপ আদি ৰোগৰ আশংকা আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, সঠিক নিয়মত যদি পিঁয়াজ ব্যৱহাৰ কৰিব পৰা হয়
তেনে শৰীৰৰ পক্ষে অতি উপকাৰী হৈ পৰে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।